দেউতা আমাক বাইক কিনি দিয়া। বাইক কিনি দিব লাগে, মই টকা ক'ত পাম হে? মই তোমাৰ তাতে কিবা কিনি দিবলৈ ক'লে তোমাৰ তাতে টকা নাথাকে নেকি দেউতা? মই কেনেকৈ বাইক কিনি দিম তই কচোন? দৰমহাৰ যি টকা পাওঁ তাক দি আমাৰ ঘৰটো চলোৱাতেই অসুবিধা হয়, তই নিজেই লিখাচোন। এই চব কথা বাদ দিয়া দেউতা, মই নাজানো তুমি ক'ৰ পৰা এটা ফোন দিবা, মোৰ বাইক লাগিবই। এখন বাইক কিনিবলৈ হ'লে নিশ্চয় 50,000 টকা লাগিব, মই ইমান টকা ক'ত পাম? মই নাজানো দেউতা, মোক কেতিয়াবা এখন কিনি দিব লাগিবই। কি কৈছা? এই চব কথা বাদ দিয়ে, এই চব কথা মোৰ আগত নকবি। তই যদি পাৰা নিজে ইনকাম কৰি বাইক কিনি ল। তাতে এই চব কথা কৈ কিনে মোৰ মন খাব নোৱাৰা। দৰকাৰ হ'লে মোৰ মাটি বিক্ৰী কৰি হ'লে মোক এখন কেতিয়াবা বাইক কিনি দিব লাগিব। আমাৰ যিখিনি মাটি আছে, মাটিখিনি বিক্ৰী কৰি দিলে আমি ক'ত থাকিম তই কচোন? মই নাজানো, মোক বাইক লাগে। মোৰ লগৰ গোটাইকেইটাৰ বাইক আছে, মোৰো বাইক লাগে। সিহঁতে ধনী ঘৰৰ ল'ৰা, সিহঁতৰ লগত আমাৰ তুলনা কৰিলে নহ'ব নহয়। সিহঁতৰ অনেক টকা পইচা আছে, সিহঁতৰ দৰকাৰ চৰকাৰী চাকৰি কৰে। তুমি এটা কাম কৰাচোন, বাইক কিনা চিন্তাটো বাদ দে। আগতে তুমি নিজে টকা উপাৰ্জন কৰা আৰু নিজে টকা উপাৰ্জন কৰি এজন ডাঙৰ মানুহ হোৱা, তেতিয়া তোমাক সকলোৱে তোমাক সন্মান দিব, তুমি গাড়ী চব কৰিব পাৰিবা। দাদা তুমি কোৱা কথা সকলো সঁচা কথা। আজিকালি যাৰ টকা নাই তাৰ কোনো সন্মানো নাই, হয়নে দাদা? হয়, আজিকালি মানুহে শিক্ষাৰ দিশত নাচায়, চাই তাৰ কিমান টকা পইচা সম্পত্তি আছে তাৰ দিশেহে চাই মানুহে।